চনপৰা নামৰ ঠাই এখনত চপৰা নামৰ বুলি এখন গাঁও আছিল। গাঁওখনত মণি আৰু কণ নামৰ দুই বন্ধুই বাস কৰিছিল। গাঁৱৰ এটাই বাটেৰে দুয়োৰে ঘৰ। কণ বুদ্ধিমান লগতে জ্ঞানী আছিল। আনহাতে মণি লাজুকী, গাম্ভীৰ্য স্বভাৱৰ আৰু নিজৰ কামত ব্যস্ত থাকি ভাল পায় আৰু সকলোৰে লগত ভাল সম্পৰ্ক ৰাখে। এদিন গাঁৱত বিশাল মেলা পালিত হ'ব বুলি ঘোষণা হ'ল। মেলাৰ খবৰ পাই মন অতি উৎসাহী হৈ পৰিল। সি তাৰ বান্ধৱী মণিক মেলালৈ যাবলৈ লগ ধৰিলে। মণিয়েও ঘৰলৈ গৈ মাকক মেলালৈ যাবলৈ সুধিলে আৰু লগতে মাকলৈ কিবা আনিব লাগিব নেকি বুলিও সুধিলে। মাকে ক'লে, মোলৈ চানা ৰসগোল্লা আনিলেই হ'ব। মেলাত বহুতো খেল আছিল। মণি আৰু কণে মেলাত বহুত খেল খেলিলে। দুয়ো বিজয়ীও হ'ল। পিছে মণিয়েহে দুটামান খেলত বিজয় হ'ব নোৱাৰিলে আৰু তাই ভাবিলে যে মই অলপ বেছি উৎসাহ হৈ খেলোঁ বাবেই চাগে বাকী দুটা খেলত বিজয় হ'ব নোৱাৰিলোঁ। তাৰ পিছত কণে মণিক কুইজ প্ৰতিযোগিতালৈও অংশগ্ৰহণ কৰিবলৈ মাতি নিলে। এনেদৰে দুয়োৱে খেল খেলি বিজয়ী হ'ল আৰু ঘৰলৈ বুলি উভতি আহিল। ঘৰলৈ উভতি আহি থকাৰ পথত কণে মণিক ক'লে যে মণি, তোমাৰ দয়াশীল স্বভাৱটোৰ বাবেই আমাৰ বন্ধুত্ব ভালদৰে চলি আছে। মণিয়ে ঘৰলৈ আহি মাকক ক'লে যে মা, দয়াশীল স্বভাৱৰ উপৰিও যে মানুহক বুদ্ধি আৰু জ্ঞানো লাগে তাক মই আজিহে বুজিলোঁ। এই কাহিনীটোৰ পৰা আমি ইয়াকে বুজিলোঁ যে মানুহ কেৱল দয়াশীল স্বভাৱৰ হ'লেই নহ'ব, মানুহ জ্ঞানী আৰু বুদ্ধিমানো হ'ব লাগিব। ধন্যবাদ।